হেল্ল' ফ্ৰেণ্ডছ, তো মই আজি যাব ওলাইছোঁ দীপেন্দাৰ ঘৰক। আজি দীপেন্দাই ৰাতিপুৱাই ফোন কৰিছিল। ফোন কৰি উঠি ক'লাক যে নয়ন আজি ভাত খোৱাকৈ আহিবা তুমি। গতিকে দীপেন্দাৰ ঘৰত যাই আছোঁ। বাকীখিনি ভিডিঅ' দীপেন্দাৰ ঘৰ পাই আছোঁ কৰিম, কাৰণ এতিয়া বৰ্তমান ৰাস্তাত গাড়ী ঘোঁৰা আহি আছে, ভয় লাগে গাড়ী চলাই চলাই ভিডিঅ' বনাবা। গতিকে এতিয়া দীপেন্দাৰ ঘৰত যাই উঠি ভিডিঅ' বনাব ভালকৈ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তো দীপেন্দাৰ ঘৰ পালোঁ। আজি দীপেন্দাই মোক ভাত খাব মাতিছে, গতিকে কি যজা কৰিছে একবাৰ চাই লওঁ। তো এইটো দীপেন্দাৰ ঘৰ, আৰু এই বাবুহঁত আছে, এইটো ডাঙৰ বাবু আৰু সৰু বাবু। গতিকে এতিয়া দীপেন্দাৰ ঘৰৰ ভিতৰে যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া কি ব্যৱস্থা কৰিছে মই গম পোৱা নাই, গতিকে যাই উঠি চাই লওঁ কি ব্যৱস্থা কৰি আছে। গতিকে যি ব্যৱস্থাই নকৰক কিয় গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাম। ভিডিঅ'টো বিৰাট বঢ়িয়া হ'ব, আপোনালোকে শেষক লগি চাব। তাকে আহিলোঁ, দেউতা ক'তে? তাতে আছে। এইটো হৈছে দীপেন্দাৰ ডাঙৰ ল'ৰা, আৰু এইটো সৰু ল'ৰা। দেউতা ক'ত? বাপ্পাৰে, দেউতা তাতে আছে। হাই দীপেন্দা, আহি পালোঁ। কি কৰি আছে? মছলা বটি আছে। বাপ্পাৰে, তই খানা জব্দে হ'ব আনপাও। তো দীপেন্দাই মছলা বটি আছে, বতক বাৰু মছলা। আজি ময়ে বনাম, কি বনাই চাওঁ। আৰু বৌবা ক'ত আছে চাওঁ। চাউণ্ড দুটা পূৰা এতিয়া হেৰি কৰি আছে, পূৰা মোবাইল চাইছে। বাবু কি চাই আছা? কি চাই আছা বাবু? হে কি কি মেনকা চাই আছা? সি মেনকা চাই আছে। তুমি বিৰাট ভাল পা নেকি মেনকা? হে আৰু বাবু ৰ'বা, দেউতাৰে নাম কৈ দিয়া, নামকেইটা জানিব লাগিব নহয়, হয় না? আমাৰ দৰ্শকে নামখিনি জানিব। কি নাম তোমাৰ? নামটো ক, নামটো ক। কিষাণ দাস, হয় না? অঁ, খুব সুন্দৰ নাম। ডাঙৰ বাবুৰ নাম? নিশান্ত দাস, খুব ধুনীয়া নাম। এনেকৈ চৌকাৰ ব্যৱস্থা কৰিছে। এনেকৈ ইটা পাৰি লৈছে, ইটা পাৰি দি এনেকৈ চৌকাটো বনাইছে। কাৰণ বাহিৰত এতিয়ালৈকে ঘৰ মানে বনোৱা নাই, এক্সট্ৰা ঘৰ বনাব পিছলৈকে। বনালে মাটিৰ চৌকাৰ ব্যৱস্থা কৰিব। এতিয়া বৰ্তমান এনেকৈ কৰি আছে, আৰু ঘৰৰ কাম বহুত বাকী আছে, ঘৰ বনাই আছে। গতিকে সম্পূৰ্ণ ঘৰ ওলোৱা নাই এতিয়ালৈকে, ওলালে খুব ধুনীয়া হ'ব ঘৰটো। বৌ, আহি পালোঁ মই। কি ব্যৱস্থা কৰি আছ? এয়া হৈছে দীপেন্দাৰ বৌ। গতিকে বৌ পূৰা ব্যৱস্থা কৰি আছে। এইফালে দেখোন কোমৰা কুটি থৈছে, কোমৰা পিঁয়াজ এখন চব কুটি ৰেডি কৰি থৈছে। কি হ'ব, মাতা হ'ব নেকি? মাতা কোমৰা দি মাতা। তো আজি কোমৰা দি মাতা হাঁহৰ মাংস। গতিকে তুলি দিয়া। কোমৰা দি মাতা হাঁহৰ মাংস আজি বনাম। আমি গোটেইকেইটাই বনাম, বৌ, মই, দীপেন্দা, আমি লগ লাগি আজি কোমৰা দি মাতা হাঁহৰ মাংস বনাম। গতিকে আপোনালোকে চাই থাকিব আমি কেনেকৈ বনাওঁ। এই চব যোগাৰখিনি লৈ আহক। এই দীপেন্দা পূৰা লৈ আহিছে আদা বটা, নহৰু বটা, হালধি, নিমখ, জিৰা, তাৰপিছত মিট মছলা, গৰম মছলা, জ্বালা তালা গোটেই চব ন, এভৰিথিং ৰেডি। তো এনেকৈ ক'ত পাব? এনেকৈ ৰেডি কৰি দিলে ৰান্ধি মজা লাগে, হয়নে নহয় ৰাইজসকল? আৰু কি কি লগা আছে মানে, আৰু লাগিব কিবা কিবি। তেল চেলখিনি ব্যৱস্থা কৰিছে ন? আমাৰ এতিয়া কেৰাহী ফাটবই, কেৰাহী একদম গৰম হ'ব। আৰু মই এনেই কৰি থাকিম, দেচোন বৌয়ে বনাব। তো এতিয়া আমি মিঠাতেল দিম। তো কেৰাহী আমাৰ পূৰা সম্পূৰ্ণ গৰম হৈছে, পূৰা গৰম গৰম ভাৱ এটা আহি গৈছে। গতিকে আমি মিঠাতেল বহুত বেছি নিদিওঁ, খাবাচোন হৈ যাব। তো মিঠাতেল দিলোঁ, বেছি অইল ইউজ নকৰোঁ, স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক যে, আৰু এনেও মানে শকত হৈ আছোঁ। গতিকে তেল বেছি নিদিওঁ আমি, তথাপিও বহুত বেছি হ'ব। আৰু এইবাৰ মাংসত তেল ওলবই চাগে, মাতা হাঁহৰ মাংস। এতিয়া আমি দিম ইয়াতে অলপমান ৰংগুড়া দিম, ফাৰ্ষ্ট ৰংগুড়া দিম নেকি? মই মাংস বনাব আহিছোঁ, ইবাকে কেমেৰামেনক মই সুধি আছোঁ মই কি দিম। তো এতিয়া আমি এই তেলৰ ওপৰত অকণমান ৰংগুড়া দিম।
কৰাহিটো ক্ল'জ কৰি ল'বা আৰু আহিবি কৰাহিটো কৰিলে ৰংগুৰা দিলোঁ হ'ব দিয়া আৰু দিম অ'কে তো আমি ৰংগুৰা দি দিলোঁ এতিয়া অলপমান লাৰি দিম তো মাংসখিনি বহাই দিলোঁ এতিয়া ধুনীয়াকৈ ভাজিব লাগিব মোৰ এইবিলাক অভ্যাস নহয় হৈ গৈছে বহুত দিন বনোৱা নাই বহুত দিন নহয় বহুত বছৰে বনোৱা নাই এতিয়া মোৰ বিৰাট খেলা আছে আগতে বনাইছিলোঁ বহুত আগতে ইণ্টাৰেষ্টটো আছিল আৰু সময়ো আছিল এতিয়া কিবা ইণ্টাৰেষ্টটো কমি গৈছে আকলে নবনাওঁ মই আকলে বনাব পৰা ক্ষমতা নাই কাৰণ যদিও সদভদ নহয় মোক দিব আৰু সেইকাৰণে মই নবনাওঁ আমি তিনৰে হাত লাগিব আমি তিনিজনে মিলি বনাওঁ মাংসখন গতিকে কিবা যদি বেয়াও হয় এইটো সিটোত দোকানত কৰি থাকিব পাৰি গতিকে সেই এটা সুবিধা আৰু যদি বৰ বেছি সোৱাদ হয় একদম যদি সাংঘাতিক সোৱাদ হয় তেতিয়াহ'লে ক্ৰেডিটটো মোৰে হ'ব ময়ে বনাবলৈ ক'ম হয় না বহুত গৰম ইমান গৰমত ৰান্ধি থাকিব নোৱাৰি এই ডিপেণ্ডাক দিলোঁ মই অলপমান আপুনিয়ে বনাওক মই নোৱাৰোঁ যাম মাজতে যাম মই এতিয়া আপুনি লালকচোন তাৰমানে মই গেছ সেইটো বহুত গৰম পাইছোঁ তো ডিপেণ্ডাক দিলোঁ মই এতিয়া মোৰ আসনখন ডিপেণ্ডাক মই এৰি দিলোঁ এই গদিত ডিপেণ্ডাক বহাই দিলোঁ এতিয়া চৰকাৰ ডিপেণ্ডাৰ চলাব মানে মাংসৰ চৰকাৰ এই পিঁয়াজ ন পিঁয়াজ দিলাক ঢালি পিঁয়াজ ঢালি দিলাক দিয়ক ফাৰ্ষ্ট আমি কি দিলোঁ ফাৰ্ষ্ট আমি মাংসখিনি ভাজি ল'লোঁ ধুনীয়াকৈ মাংসখিনি ভাজি লৈ আমি পিঁয়াজটো শেষত দিলোঁ মানে পিঁয়াজটো আমি প্ৰথমে নেদিলোঁ পিঁয়াজটো আমি প্ৰথমে কিয় নেদিলোঁ পিঁয়াজখিনি অলপমান মানে সেই যিহেতু এই বস্তুখিনি সিজিব লাগিব মানে কি আগতীয়াকৈ পিঁয়াজখিনি দিলে হেৰি হৈ যাব মানে বেছিকৈ আউলি যাব আৰু পিঁয়াজৰ মানে নামৰ নিচান ন হৈ যাব ন সেইকাৰণে পিঁয়াজটো আমি অকণমান লেটলি দিছোঁ চাওক ধুনীয়া কালাৰ অহা নাই বাৰু এতিয়া কালাৰ অহা নাই আহিব জাষ্ট বহাইছে আৰু হেৰি জুইটো বঢ়াই দিয়া খুব ধুনীয়া কালাৰ উঠছি মাংস একেলগে ভকভকে ধৰছি তেলত খুব ধুনীয়া কালাৰ উঠছি এতিয়া আমি লাৰি আছোঁ বহুত টাইম লাৰি থাকিব লাগিব এতিয়া কি আনিছে আপুনি কোমৰা এতিয়া কোমৰা দিবা হৈছে নেকি হৈছে এতিয়া দি দিয়ক আৰু কি চাই আছে দি দিয়ক আমি কোমৰা দিলোঁ এতিয়া আমি দিলোঁ কোমৰা বাপ্পা আলু চিষ্টেমটো নাই আলু নাই ন আলু নাই মাতা আলুৰ লগতো কোমৰা দি মাতা হাঁহে বেছি না কৈ থাকে বহুতে আৰু হেৰি এই মাহৰ দালিটো খায় নেকি মাটি মাহেদি সেই বুলি কয় যি হাঁহে মাহে বুলি কৈ থাকে ন হাঁহে মাহে আজি পিছে হাঁহে মাহে নহয় আজি হৈছে আমাৰ কোমৰা আৰু মাহ বকা কোমৰা এই কোমৰা নহয় আৰু এইটো বকা কোমৰা ন এতিয়া লাৰা তুমি বাবু মাংসখন কেনে হৈছে চাই যায় মাংসখন কেনে হৈছে সোৱাদ হ'ব না চাই যাচোন সোৱাদ হ'ব না চাই যা একবাৰ সোৱাদ হ'ব দেউতা আগতে বনাইছিল না মাংস বনাই না মস্ত টেষ্ট হয় নেকি হে মই বনালে হ'ব না টেষ্ট হ'ব হ'ব যা খাবি দিওঁ ভালকৈ মই বনালে আমাৰ মাংসৰ জুই নুমে গেল ডিপেণ্ডাৰ এতিয়া জুই উঠাব পৰা নাই জুই উঠছিতো জুই উঠছি জুই কি জুই আপুনি নৰে উঠাবা মাথা এটা কেম্বা লাগে কাৰণেতো হেৰি হৈছে উঠছি জুই উঠছি আৰু কিবা কিবি চলি আছে ইফালে কিবা কিবি চলি আছে বৌ কি বনাই আছ হে পটল বৌ আৰু কিবাকে পটল ভাজি আছে বৌ পটল ভাজি আছে তাৰপিছত এই মাছ মানে পটল হ'ব বৌ পটল ভাজি আছে আজি মানে খানাই খানা আৰু অলপমান সেমঠিবা ধৰছি আৰু মানে জফি যাবা ধৰছি জফি গেছি এতিয়া আমি নিমখ দিম নিমখ বহুত বেছি হ'ব নেকি কমকৈ দিব
দীপেনদাই নিমখ দিলা এতিয়া অকণমান লৰাই দিয়া এতিয়া অকণমান লৰাই দিয়া খুব ধেমালি হিচাপে ভিডিঅ'টো বনাই আছোঁ দিয়ক কোনো বেয়া নাপাব অলপমান ফাটলামিও কৰিছোঁ মাজে সময়ে মাটাহাঁহ যি খাইছোঁ সেইটো বুলি নহয় সকলোৱে খাওক কেনেকৈ ৰান্ধিব লাগে বা কেনেকৈ খাব লাগে সেইটো আমি দেখাইছোঁ নহয় সেয়াই আৰু সকলোৰে নিজা নিজা হাতৰ টেকনিক আৰু নিজা নিজা মানে পদ্ধতি আছে সকলোৰে ন গতিকে বিভিন্ন পদ্ধতি বোলে আমি যি মাটাহাঁহ খাইছোঁ বুলি সেইটো নাভাবো কেতিয়াও বোলে সেই কোনে খাই বনাই নেকি মাটাহাঁহ তাহাঁতে যি দেখাইছে সেইবিলাক নহয় আৰু সকলোৰে খাই পাইছে কিন্তু আমি আৰু দেখালোঁ এইটো কেনেকৈ লাগে সেয়াই আৰু মানে কি আমাৰ এই সময়খিনি আমাৰ এই ধেমালিখিনি যাতে এইটো মানে ইউটিউবৰ ভিডিঅ' আকাৰত মানে ৰৈ যায় আৰু আমি পিছত আমাৰ মনত পৰিলে আমি চালোঁ ভাল লাগিব আৰু সেয়াই আমাক ভিউচৰো ইমান প্ৰয়োজন নাই ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন ইমান আশা নহয় আমি জাষ্ট আমাৰ বস্তুখিনি যাতে স্মৃতিটো ৰৈ যায় দীপেনদাৰ অৱশ্যে ছাবস্ক্ৰাইবাৰৰ বিৰাট আশা দেই দীপেনদাৰ এটা ইউটিউব চেনেল আছে চেনেলটো মই মোৰ এইটোত কৈ দিওঁ কি আছিল নামটো DND Assam North East কি DND Assam North East নামটো উল্টা উল্টা লাগি যায় দীপেনদাৰ চেনেলটো এডভাৰটাইজ মাৰিম বুলি ভাবিলোঁ কিন্তু নাই চেনেলৰ নামটোৱে নাই DND Assam North East Yes? মানে জিভাখন উল্টা লাগি যায় জিভাখন উল্টা লাগি গৈছে মানে ধোঁৱা চোৱা খাই আছে যে এই ধোঁৱা খাই আছে যে মানে হেৰিৰ মাটাহাঁহৰ সেইকাৰণে উল্টা লাগি গৈছে মাংস বনাৰ অৱস্থা বাৰে বাৰে মানে জুইটো নুমে যায় বাৰে বাৰে জুইটো নুমে যায় ময়ো জুই উঠাব নাজানো এই জুইটো বাৰে বাৰে নুমে যায় বৌ আজি মাংস ক'ব নোৱাৰোঁ দা কি হয় এই দেখোন দীপেনদাই দেখোন জুই থবাই পৰা নাই হৈছে আৰু মোক আজি মাংস খুৱাব হে তাকেতো গেছ লাগে ন আমি অসমীয়া মানুহ হয় গেছত খাই লাভ নাই চৌকা লাগিব আমাক তো লাহে লাহে মাংসৰ ৰংটো পুৰা ডাৰ্ক হৈ আহি আছে আৰু ন সম্পূৰ্ণ ক'লা হৈ যাব ন নাই চেছ আৰু জুই নুমাই গেল আমাৰ বাৰে বাৰে জুই নুমাই আছে বৌ তুমি নহ'লে নহ'ব আজি মাংস খোৱা উঠিল আজি আজি ৰাতি ৰাতি হ'ব এইটো হৈছে দীপেনদা মাংস বনাব আহিছিল ময়ো আছিলোঁ মাংস বনাব হেলচাৰ পৰা আমি জুই উঠাবাই নলোঁ আৰু মাংস বানি খুৱাম এইটোৰো কাম নাই কাগজ থুপৰে তৎপ নাই বাৰে বাৰে সংগীতা বৌক গৈ আছে একেবাৰে সংগীতা বৌক লাগে জুই উঠাবাক লাগে কি হ'ব দৈ মাংস বনাম মাংস ক'বা নোৱাৰোঁ মাংস কি হয় এই মাংস বোলে উতাল উঠে এই থামি যায় কাগজ শেষ কৰি পেলোঁ জুই লগে লগে জুই উঠাব পৰা নাই হা বাবু বাইপে দেখোন জুই উঠাবাই নোৱাৰে আৰু মাংস বনাব হা মই গম পাই গৈছি তাত কি খুৱাই আছে আগৰ পৰা জুই উঠাবাই নোৱাৰে হয় না মাহে আচল হয় না জুই উঠাব নোৱাৰে আৰু মাংস বনায় মাকে 1 ছেকেণ্ডতে বনাই দিয়ে বোলে মাংস উঠছি আমাৰ জুই খৰা আমাৰ উঠলি তাৰমানে হৌচকে উঠি যায় একদম মানে ৰক্ষা নাই সেই সময়খিনিতে হৌচকে নুমে যায় জুই মুত্ৰা বুলি কয় বোলে কি মুত্ৰা বুলি কয় নাজানো মই জুইৰ জাইপে দিছে হ'ল নেকি জুই মুত্ৰা হৈছে নে কি মুত্ৰা হৈছে নাজানো কিন্তু উঠলি ফৌচকে উঠি যায় নুমলি ফৌচকে নুমে যায় আৰু উঠছি তাৰমানে জুই হৌচকে উঠছি মানে এইখিনি সময়তে আমি বনোৱা কামখিনি কৰিব লাগিব নহ'লে আমি পাৰিবাৰ নাই আৰু হয়নে বাবু এতিয়া আমাৰ মছলা দিব আমাৰ মাংসত এতিয়া মছলা ঢালিব মছলা কি কি আছে এইটো গ্ৰীণ গ্ৰীণ হৈ আছে দেখোন বাতিটো কিনো কি আছে এইবিলাক জ্বালা আছে নহৰু আছে আদা আছে এইখিনিতে ইয়াতে আছে আদা নহৰু আৰু কি আছে বাতিটো তলক লগি দিয়ক উঠাই নাই হে জ্বালা আমাৰ নলবাৰী ভাষাত জ্বালা বুলি কয় ভজলো দিয়ক ঢালক আমি জ্বালা বুলি কওঁ সেইকাৰণে জ্বালা বুলি ব্যৱহাৰ কৰিছোঁ বাবু নাখাওঁ জ্বালা চালাচ মানে কি জানা ন কি বা চালাচ মানে কালাচ যিটো আমাৰ একে সেই হৃৎপিণ্ড বুলি কয় যে এইখিনি সেইটো চালাচ তাৰ ভাষাত চালাচ বাবুৰ ভাষাত চালাচ কি চালাচটো ভাল পায়
মই পিছে কি ভাল পাওঁ আজিহে হ'ল বৌ, কাৰণ মই সেনেকৈ খাবাৰ নাই মাতা হাঁহ। মই যে ফাৰ্ষ্ট টাইমে খাওঁ বুলি ক'ব লাগিব। আগতে একদিনে খাইছিলোঁ কেৱল জীৱনৰ ভিতৰত, কিবা এটা সিহঁত মানে জাষ্ট টেষ্ট কৰিছোঁ, বাকী খোৱা নাই। আৰু আজি মানে খাম আজিও মানে টেষ্ট ধানেই হ'ব, কাৰণ আজি মোৰ আৰু এটা নিমন্ত্ৰণ আছে, তাতো অলপ খাম, তাতো অলপ খাম। এই কোনোবাখিনি দীপেন দা এই ৰেড চিলি ৰেড চিলি বটি দিবা পাৰিলে, এইটো কিনি অনা কিনাটো ন, কিনাটো বটপা পাৰিলে বেছি ভাল। বটালে ভাল, বটা এটা আছে, বটা আছে এটা, সেইটোকে কি ধুনীয়া কালাৰ আহিছে ন। অ' মাই গড, চাওক না, চাওক কালাৰ চাওক, কি মজা কালাৰ আহিছে, কেনে টেষ্টি হ'ব। তাৰপিছত আমি দিম এতিয়া কি বুলি কয় ধইনা ধইনা ক'ত পাবা, ধইনাৰ গুড়া, ধইনাৰ গুড়া, জিৰা, ধনিয়া তাৰপিছত- পাউডাৰ দিবা। নহয় এইটো বটা গৈছে, সেইটো বটা গৈছে, পাউডাৰ ইয়াতে চব গোটাখিনি লগাই আছে। ইয়াতে আছে ধইনা আছে, জিৰা আছে, আৰু কি আছে, জালুক আছে। জালুক আছে, তো গোটেইখিনি ইয়াতে আছে, ছেপাৰেট ছেপাৰেটকৈ দিয়া নাই, গোটেইখিনি একেলগে দিয়া গৈছে। এইখিনি মিক্সিত মাৰা গৈছে, কালাৰ কলা আহি গ'ল। দিয়ক ফটলি দিয়ক, ফটলি দিয়ক পুৰা, মাংসটো ভাঙা নাযায়। এইকেইটা অলপ পানী দিম, অলপ পানী দিবা ন, পানী দিয়া। বৌ জুই কমাব লাগে, বহুত জুই উঠছে এইবাৰ, জুই বহুত জুই উঠছে, মানে এইবাৰ আৰু জুই বহুত উঠছে, আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, মানে মিডিয়ামত ৰাখিব পৰা নাই জুইটো, গৰম। গৰম মছলা, এয়া মাংস এতিয়া আমাৰ হ'ব আৰু লাষ্ট পৰ্যায়ত কি গৰম মছলা, গৰম মছলা আৰু ফিনিছ আৰু ফিনিছ হৈ গ'ল ন। জোল এখনিয়ে, সেয়ে জোল এখনি মানে কি, এখনি জোলো মানে নহয় হ'ব এতিয়া নামি থকাৰ পিছত, কিন্তু অলপমান জোল লাগছিল নেকি, নালাগে হ'ব, ভাত মুঠা কিহেদি খানবা, নহয় ভাল লাগে এইকেইটা। ভাল লাগব। অঁ এই বঢ়িয়া মজা। তো দীপেন দাই বনালা মাংস, এতিয়া নামি থক, আমি খাম আৰু লাহেকৈ। আমাৰ এতিয়া খাবৰ কাৰণে ৰেডি, এই ইমানবিলাক আইটেম ৰেডি কৰিছে। দীপেন দা ভাতটো বহুত বেছি হ'ব নহয়, মই আৰু সিফালে আৰু এটা নিমন্ত্ৰণ আছে, সেইটো মই ৰক্ষা কৰিব লাগিব, গতিকে এতে ভাতটো অলপ কম, বৌ ভাতটো অলপ কমাব লাগিব। তো বৌ বহুত কিবা কিবি বনাইছে, এই মাছ ভাজা, পটল, এইটো হেৰি কোমৰা, তো দালি, এইটোতো হেৰিয়ে, আৰু এই আমৰা দি এই এইটো কি মাছ, সৰু মাছ ন, মিৰ্গা মাছ এনেকৈ বনাইছে। এতিয়া টেষ্ট কৰা সময়, গতিকে টেষ্ট কৰি মই কৈ দিওঁ এনেকুৱা হৈছে। বিৰাটে মজা, খুব ধুনীয়া, খুব ধুনীয়া। অ' দীপেন দা মজা বনাইছে, মজা, বঢ়িয়া। তো ভাত চাত খালোঁ, একদম বঢ়িয়া বনাইছে দীপেন দা ক'ত গ'ল? অঁ তো দীপেন দা খুব ধুনীয়াকৈ বনাইছে, বনাই মিলাই খোৱালাক, বৌও ভাল বনাইছে, বৌ বাকীকেইখন বনাইছে আৰু যোগাৰ, আৰু বৌ মানে কি দীপেন দা বনাব নলাক হয়, কাৰণ তাৰে আঁৰত আছে বৌ আছে, কাৰণ বৌ গোটেইখিনি সা সৰঞ্জাম ক'ত কি লাগে সম্পূৰ্ণ যোগান ধৰি আছে বৌ, গতিকে ক্ৰেডিটটো বৌৰ ফালে যাব, দীপেন দা মানে লাৰা চাৰাহে কৰি আছে। তো বৌ খালোঁ, খুব ভাল লাগিল, এতিয়া যাই থাকোঁ না কি? তে বাই বাই যাই থাকোঁ এতিয়া, শুনো যাওঁ, বাই। অঁ হেলমেটটো আছে, হেলমেটটো পাহৰিয়ে গৈছোঁ। মই তাৰ ফিচাৰীত যাম, এতিয়া ফিচাৰীত যাবা ন, কাম কৰা মানুহ আছে, তে কালি লগ পাম অফিচত গ'লি। অঁ অফিচ মানে কি, মোৰতো আজি ডিউটি আছে, নাইট ডিউটি আছে। অঁ দিয়া।
দালি আনছো